নমস্কাৰ, মই জয়শ্ৰী। আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে। আজিৰ ভিডিঅ'টি হৈছে এটি মিন্ত্ৰা হল ভিডিঅ'। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমটি ড্ৰেছ হৈছে এটি নি লেন্থ ড্ৰেছ। ড্ৰেছটো এনেকুৱা ধৰণৰ, ইয়াতে চেইন আছে। ড্ৰেছটো হৈছে ব্ৰেণ্ড ড্ৰেছবেৰীৰ আৰু ইয়াতে মই চাইজ লৈছোঁ এক্সট্ৰা স্মল। ইয়াৰে মেটেৰিয়েলটো হৈছে ভিস্কছ। গৰমত পিন্ধিবলৈ যথেষ্ট আৰামদায়ক ড্ৰেছটো। নেক্সট হৈছে ৰোডষ্টাৰৰ পৰা মই কিনা এটি টি চাৰ্ট। এইটো টি চাৰ্টটো তেনেই চিম্পল হয়, বেচিক টি চাৰ্ট হয় এটা। এইটো আপোনালোকে যিকোনো জিন্স, ট্ৰাউজাৰ, লেগিংছৰ লগত পিন্ধিব পাৰে, প্লাজোৰ লগত। ইয়াতে মই চাইজ লৈছোঁ এক্সট্ৰা স্মল। এই মেটেৰিয়েলটো হৈছে কটন। নেক্সট মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ আন এটি টি চাৰ্ট। এইটো ব্ৰেণ্ড ড্ৰেছবেৰীৰে হয়, এনেকুৱা ধৰণৰ। ইয়াত এনেকুৱা এটা দিয়া আছে। টি চাৰ্টটো প্লেইন টি চাৰ্ট হয়। ইয়াৰ মেটেৰিয়েলটো হৈছে কটন আৰু ইয়াত মই চাইজ লৈছোঁ স্মল। এই কালাৰটোক ইয়াত কোৱা হৈছে কৰেল এলমণ্ড। মেটেৰিয়েলটো যথেষ্ট কমফৰ্টেবল হয়, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এফৰ্ডেবল হয় প্ৰাইচটো। নেক্সট হৈছে এটি প্লাজো। ইয়াৰে ব্ৰেণ্ড হৈছে চাংৰিয়া। প্লাজোটো দেখিবলৈ এনেকুৱা ধৰণৰ। ইয়াৰ কালাৰটো হৈছে ডাৰ্ক পিংক আৰু ইয়াত এনেকুৱা ধৰণৰ বুটা বুটা ডিজাইন আছে। আপোনালোকে যিকোনো কুৰ্তি বা প্লেইন টি চাৰ্টৰ লগত পেয়াৰ কৰি পিন্ধিব পাৰে। ইয়াতে মই চাইজ লৈছোঁ 28। ইয়াতে আন এটি কালাৰ আছে, সেইটো হৈছে গ্ৰীণ। আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। মই লিংকটি ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আৰু ইয়াত মই ফটো এটাচ কৰি দিছোঁ। তো আজি মিন্ত্ৰা হলটি মই এইখিনিতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি লাইক কৰি দিব।